হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। পাৰিজাত ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ সঁচাকৈয়ে বহুতেই ভাল লাগিবলৈ গৈ আছে, কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল হঠাৎ মাধুৰ গাটো বেয়া লাগিছিল আৰু বমি কৰিছিল, আৰু সেইবাবে পাৰিজাতৰ চিন্তা হৈছিল আৰু মাকক গৈ মাধুৰনো কি হৈছে সেয়া সুধিবলৈ কৈছিল। আৰু মাকে আহি মাধুক সোধাত মাধুৱে একো হোৱা নাই বুলি কৈছিল। আৰু তেতিয়া মাকে তোৰ চাগে ভোকতে এনেকুৱা লাগিছে, মোৰ লগতে ভাত খাবি বুলি কৈছিল। আৰু তেতিয়া মাধুৱে আমাৰ ঘৰত ভাত দাইল নাইকিয়া হোৱা নাই নহয় সেই বুলি কৈছিল। আৰু কথাষাৰ শুনি মাকে বহুত দুখ পাইছিল। ইফালে আপোনালোকে দেখিবলৈ পাইছিল পাৰিজাতক মণিকা বায়ে নন্দনৰ আচলতে কি হৈছে এই সকলোবিলাক কথা কৈ দিছিল, আৰু তোমাৰ পৰা লোৱা টকাখিনি তোমাক সোনকালে ঘূৰাই দিয়াৰ পাছতহে সি ঘৰলৈ যাব বুলি কৈছিল। আৰু পাৰিজাতে এই কথাবোৰ শুনি মনত বহুত দুখ পাইছিল, আৰু নন্দনৰ মোৰ প্ৰতি যে বিশ্বাসেই নাই সেই কথাটো ভাবি মন বেয়া কৰিছিল। আৰু ইফালে পাৰিজাতক অফিচত তুমি কিয় ট্ৰেইনিঙলৈ নোযোৱা বুলি সোধাত পাৰিজাতে একোৱেই উত্তৰ দিয়া নাছিল। আৰু আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব মাধুৱে মনুক মই যে মা হ'বলৈ ওলাইছোঁ সেই কথাটো ক'ব, আৰু মনুৱে কথাটো শুনি মনত বহুত বেছি ফূৰ্তি পাব, আৰু মনুৰ মাকেও বহুত বেছি ফূৰ্তি পাব। কিন্তু মাধুৰ মাকে মাধুৱে পঢ়া শুনা কৰি শেষ হোৱাই নাই, মনুৰো ভাল কাম এটা হোৱাই নাই, এতিয়াই তাহঁতি ইমানবোৰ আগবাঢ়িলে বিপদহে হ'ব বুলি চিন্তাত পৰিব। সেইবাবে আজিৰ খণ্ডটি খুবেই ভাল লাগিব। আপোনালোকেও যদি পাৰিজাত ধাৰাবাহিকখন ভাল পাইছে ভিডিঅ'টিত এটা লাইক কৰি দিব, আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।